মামা দিকৰি জীৱ যত ৰাম 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 মায়া জামা যে আছো ঘুমতি যাই তুমি হে চৈতন্য অনাতন না 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 কৃষ্ণ 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 অঁ তই আৰু কোন কোন আহিছ আহা সোনকালে মইতো এই ধূপ ধূনা জ্বলাইছোঁ আৰু আহ কিবা এটা কৰিবলৈতো হাতত সেই কিবাটো লাগিব তই মোৰ ওপৰত এনেকৈ অৰ্ডাৰ দি নাথাকিবি এই নেখাওঁ নেখাওঁ ক'ত পাবি লকডাউনত মদ এই ঘৰত গৈ ফোন কৰি আছোঁ ৰ এই হ'ব তই ৰাখ এই ৰাখ মই ঘৰত গৈ ফোন কৰিছোঁ ৰাখ ৰাখ ভাই এই মৰুভূমিৰ মাজত যিকণ পানীৰ যোগান ধৰিছে নহয় বাক বাক মালটো কেনেকৈ আনিছোঁ মইহে জানিছোঁ কেনেকৈ বাকীত আনিছোঁ উজ্জ্বলৰ নামত তাক খালি এতিয়া নকবি খাই ল চাল্লা আৰু কিটো কৰিবি মোৰতো ৰেকৰ্ড চবেই জানে মোৰ নামত বাকী ঘৰটো দিব নি তই সিনো ক'ৰ পৰা দিব তাৰ নিজৰে দোকানৰ বানান ভুল দোকানৰ ভেনামাখিকেইটা দিলেহে হ'ব এই চবৰে একেই অৱস্থা আৰু এতিয়া সি অহালে ৰবি নেকি ৰ তাক ফোন এটা কৰিছোঁ হেল্ল' আহিছ নেকি তই এটা কাম কৰচোন কাম কৰ অহা নাই যেতিয়া হেৰি কৰচোন এই বুট কেইটামান লৈ আনচোন অঁ ঠিক আছে দে এই চব কি হ'ল কি হ'লেও চুবাইছ কেলে লাহে লাহে চুবাইছ কেলে হা কি মোক কি টকা গছ আছে নেকি জোকাই দিলে সৰিবলৈ আৰু যিকেইজোপা গছ আছে তাত মালেই ধৰা নাই কি গাহৰি পুহিবলৈ কিমান টকা লাগে তই জান নাই আৰু কৈছোঁ কি তোৰ বাপাই কাটি দিবহি এই হ'ব ৰাখ মই তোক ঘৰৰ পৰাই ফোন কৰি আছোঁ এই ঘৰৰ পৰাই কৈছোঁ নহয় হ'ব ৰাখ এই বাক বাক কি হ'ল হেল্ল' কি ভাবি আছো তাৰ আকৌ এই বহুত কথা হ'ল এ 1000 এ 2000 3000 এয়া 4000 5000 6000 50 60
70 80 90 10 টকা কেনেকৈ মই হিচাপ কৰিব জানেকে ধুনীয়াকে পইচা পাই দিম সেইটো নকৰো কেতিয়া মই হিচাপ পইচা লৈছো দিবল নাই দে এটা সম্পাদিকা বাইদেউ মই একেলগে হিচাপ কৰি থোৱা নাই জানো এটা 10 টকা কলে গ'ল মই তেওঁক হিচাপ কৰিছো মই তেওঁক দি দিছো 10 টকা কমি আছে মই দায়িত্ব লৈছো মাই টেবলি তেনেকে কথা নকব দেই আপুনি চাই ল'ব লাগে মই কি কম কেনেকে বোলে চাই মাই টেবলি নহব না টকা পইচা পাবলে না আমি ঘৰ পাই হিচাপ কৰা আমাৰ দিছে সম্পাদিকা বাইদেউ আপুনি দিনা হ'ব হিদিনা হেৰাব আপুনি বাইদেউ কথা নকব দেই এই গুবি বাইদেউ কেনেকৈ কৈ আছে আকৌ পইচা মাৰিলে ভাল লাগে তেনে কথা উলিবলৈ টকা পৰিলে মই কিবা বহি হিচাপে নাই আকৌ বাইদেউ কিবা কওক মই কি 10 টকা মাৰি পিনে কিবা কৰিম নে কিবা এতিয়া আমি সকলোৱে গোট খাই আমি এতিয়া মীমাংসা এটা কৰিব লাগিব পইচা আমি সকলোৱে কিবা এটা কৰিব লাগিব এতিয়া আপোনালোকে অকমান ধৈৰ্য ধৰক আমি হ'ব 10 টকা এটা আমি মিলাই দিওঁ আৰু এটকাকে 10 জন 12 জনী এটকাকে মিলাই দিওঁ কিমান দেই সচোন আজি 8টা বজাত মিটিং দেখে যাব আমি বহি টকাকে মিলাই দিলেনো কি হ'ব হয় না বাইদেউ কওকচোন আপুনি নহলে কি যিখিনি পাম আমি হেৰি বাইদেউ অকমান চিন্তা কৰক কাবাক দিলে নি কো পইচা আপুনি নাই মানুহে মোৰ পইচা এটকাও নুচুৱে মোৰ হিচাপ বহি নুচুৱে কোনো শুনো চাইকিলা কি হ'ল ইয়াৰ পৰা 10 টকা লৈছিল নি মোক কেনে ল'ম আকৌ ইয়াত হিচাপত কমি আছে 10 টকা এটা এ তই না দি মানি বিলাক পইচা দিছিল মোক নহয় হেডনাখন মানে হেৰি কোৱা নাছিলে আমাৰ এখেতক ক'লো বোলো 10 টকা লৈ যা পটকে দিম লৈ নগলে মই মিলাই দিম এ 10 টকা হিচাপ ওলালে এতিয়া 6100 টকা পুৰা হিচাপ ওলালে মই মিলাই দিম তই পানী আনকে যা শুনো যা হ'ব এতিয়া হিচাপ ওলালে এতিয়া বাকি পিছৰ হিচাপখিনি কওঁ হয় না আমি এইখনৰ ৰবা আপোনাৰ এতিয়া খাব এতিয়া মিনতি শইকীয়াই যোৱা 2টা সপ্তাহ কিস্তি দিয়া নাই আজি 3 নম্বৰটো সপ্তাহ এতিয়া কিবা কয় আজি লৈ আনিছেনে পইচা আপোনালোকেচোন জানে আমাৰ এখেতে 9 মাহে দৰমহাই পোৱা নাই গোটৰ পইচাকেইটাই কোনোমতে ঘৰখন চলাই আছো মই কেনেকৈ মিলা একো ধৰিবকে পৰা নাই এখেতে সদায় পইতা ভাত খাই কামলৈ ওলাই যায় 9 মাহে দৰমহা পোৱা নাই ধেমালি কথা নে নেকান্দিবা অ মিনতি নেকান্দিবা হলেও নিয়মৰ কথা এটা আছে হয় নে নহয় বাৰু আমি বুৰেটো তেনেকৈ দি আছো সমস্যানো কাৰ ঘৰত নাই দৰকাৰ হলে ঘৰ চেউৰীজনীও বিকিব লাগিব এনে সমস্যা আমাৰ ঘৰতো নোহোৱা নহয় বাৰু খালি এতিয়া আমাৰ মেনেজাৰ ছাৰ আহক তেওঁক জনাওঁ তেওঁক কি কয় ন তেওঁ দিহা পৰামৰ্শটো লৈহে আৰু ইয়াৰ পিছৰ হিচাপটো গীতালি কলিতা কবই নাই কেনেকে গম পাব সেইগৰাকী খালি সেইডালহে চিনি পায় নহয় কিবা এটা চাই আছিলো বাৰু চাব হেৰি নহয় যোৱা 2টা সপ্তাহৰ কিস্তি আপুনিও দিয়া নাই এতিয়া এইটো সপ্তাহৰ কিস্তি আনিছে নেকি মানে এতিয়া মই পইচা উলিয়াব নোৱাৰিলোঁ নহয় এই কাৰোবাৰ ওচৰত কেছ আছে নি বাৰু মই গুগল পে' কৰি দিলোঁহেঁতেন নাই পাই আমাৰ সেইবোৰ মোৰ এইটোৱে মোবাইল আৰু বুটি মোবাইল চাৰ্জাও নাই লতৰ পটৰ চাই ছোৱালীজনীয়ে ভালকৈ পাৰ্টি এটা খুৱাবলৈ আছে আকৌ আমাক আকৌ ঠাণ্ডা পানী খুৱাই থাকিলে নহ'ব ভালকৈ পাৰ্টি এটা দিব লাগিব হে খুৱাম এইবুলি ডবল খানা হ'ব খালি আৰু আজিকালি যিহে দাম হৈছে ন মিঠাতেলৰ যিহে দাম এই নতুন স্কুটি পাৰ্টি কিন্তু বেলেগকৈ লাগিব স্কুটি আপুনি নাজানে নেকি তাই কেলে হাই ছেকেণ্ডেৰী পাছ কৰোঁতে ফাৰ্ষ্ট ডিভিজন পালে নহয় মোমাইকে তেতিয়া স্কুটি এখন দিলে মায়ে কথা দি থৈছিল ফাৰ্ষ্ট ডিভিজন পালে স্কুটি দিম বুলি পিছে মোমাইকে স্কুটিখন দিলে তেল ভৰাতে মোৰে বুলি কিস্তি দিবলৈ দিগদাৰ হৈ গৈছে
চাহলে গাখীৰ চাহ অকণমান বনাইকে ওপৰত অকণমান দি দিবি কি সৰকণ মোলে লৈছিলো কিবা তোক যিটো কৈছো তই সেইটো কগে চাহ দেহি চাহ গৰমত গোটেই ৰঙা চিঙা পুৰি আহিছে বতা পাইছে চাহ পাৰ হৈ যাওঁ কৃষ্ণ বাৰু আপোনালোকে ফেনখনৰ বানানটো ভুল হৈ আছে ডিঙিটো নুঘূৰে কিবা এটা নাই অলপ চাউণ্ডটো বেছি উপায় নাই আৰু ন কি কৰিব যেন তেনে চলি আছো আৰু এনেকে চাহ বনাই আছো গোটৰ মেনেজাৰ আহিছে বনাইছ তই দিবগে নালাগে আকৌ মাৰক দিবলৈ কবি হৈছে আৰু মই মুখত লগাবলৈ থোৱা সৰকণো মায়ে চাহত দি দিবলৈহে ক'লে মেনেজাৰ খৰ খুৱাই নিগনি মৰা দৰৱ অকণ মিলাই দে তাৰ পাছত তই জানো হত্যাকাৰী এজনীক বিয়া পাতিবি মইতো পতাটো এনেও পাতিম কিন্তু তোৰ মা বাপেৰহে আজিকালি মেনেজাৰৰ প্ৰতি মৰমটো বেছি হৈছে যিমানেই বাঢ়িব আপোনালোকৰ সমস্যা সিমানে বাঢ়ি গৈ থাকিব ছাৰ মুখ্যমন্ত্ৰীয়ে যে কৈছিলে ঋণ মাফ কৰাৰ কথাটো আমাৰ কি হ'ব ন ছাৰ নাই মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু এতিয়ালৈকে আমাৰ কোনো অফিচিয়েল অৰ্ডাৰ অহা নাই আৰু যদি তেখেতে কোৱা মতে নহয় তেতিয়াতো ডাঙৰ সমস্যা হ'ব গতিকে সময়ৰ কাম সময়ত কৰা ভাল দিয়কচোন আমিতো সময়মতে কিস্তি দিয়ে আহিছো এতিয়া যদি ঋণ মাফে হয় আমি ইমান দিনে কিস্তি দি থকা কি লাভ হৈছে কিস্তি নিদি যিসকলে টিভি ফ্ৰিজ মোবাইল এইবোৰ কিনিছে তেখেতসকলৰহে লাভ হ'ব কিবা বাৰু যেতিয়ালৈকে কোনো অৰ্ডাৰ নাহে আপোনালোকে আপোনালোকৰ কৰ্তব্য কৰি যাওক হয় আমি আমাৰ কাম কৰি যাম আৰু ন ছাৰ 10 টকা কমি আছে হেৰি চুইখিনি হৈ গ'ল বাৰু তেনেহ'লে আজিলৈ সভা বন্ধ ঠিক আছে ছাৰ চাহ কৰিছোঁ ছাৰলে গৈ থাকা ছাৰ আহিছোঁ দেই ফেনখন ওচৰ চপাই দিওঁ নি নহ'লে হে নালাগে দিয়ক পিছনি মাৰ হে নালাগে একো নহয় ছাৰ ছাৰ আমাৰ এই হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে নহয় মোৰ মাইকে স্কুটি এখন দিছে সেইখন বাপেকে লৈ গৈছিলে যা বাপেক জপনাখন খুলিলেগে যা খাই লওক তই মোৰ নতুন স্কুটিখনত ছাগলী উঠালি এইটোৱে হাগিলে ধনিয়ান তিলিয়ালিতে এইটো পাই নিশ্চয় হেৰাইছিলে দে মানুহটো এই ছাগলী বিচাৰিবলৈ মানে সেই স্কুটিখন লৈ গ'লেহে হয় বুজিছেনে ছাৰ কালি 100 টকা তেল ভৰাইছোঁ আজি চফাই দিলে চাগে তেলটো ডাঙৰ কথা নহয় এই ছাগলীটোহে ডাঙৰ কথা আমাৰ এই বিয়ালৈ থোৱা ছাগলী ছাৰ বহিছে এয়া মোৰ যাবৰে হ'ল আৰু হয় চাহকাপ কিন্তু বৰ অপূৰ্ব হৈছে ছাৰ আমাৰ এই আকৌ ছোৱালীয়ে বৰ ধুনীয়া ৰান্ধে বাঢ়ে নহয় এটা কাম কৰিব নহ'লে ছাৰ অহা শুকুৰবাৰে আমাৰ ছোৱালী জন্মদিন আপুনি সেইদিনাখন এসাঁজ খোৱাকে আহক অপূৰ্ব পাৰি আহিব মেনেজাৰডালৰ ওপৰত মোৰ আগৰ পৰাই চকু আছিল আৰু এই মাক বাপেক হাল কিজনৰ মানুহটো চাবি দেই জীয়েকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছেহে খজুৱতি
কোন উজ্জ্বল তহঁতি বহুত হুলস্থুল কৰিছ গম পাৱ নাই মাতটো বহুত দূৰলৈকে গৈছে বাহিৰত পুলিচৰ পেট্ৰলিং চলি আছে আৰে এটা শেষ কৰিলে দেখোন তহঁতি বহুত দিনৰ মূৰত খালোঁ যে বৈত্য নিচা লাগিছে কি হ'ল নানিলি কি বুট বিদুৰ ভাই বুট খাওঁ দোকানত চানাৰ খালী বৈয়ামকেইটা আছেগৈ তহঁতলৈ মই বেলেগ এটা বস্তু লৈ আহিছোঁ ৰ কি আনিছ এইটো চা খুন্দু জলকীয়া এইটো বৰ মজা বস্তু আনিছে এই জলকীয়াটো আকৌ মহিমা আছে শালিকি চৰাই এইটো খাই হাগিব লাগিব য়েছ হাগিব লাগিব তেতিয়াহে বুলি ওলাব কমটি পকৰ পৰিবনে বাৰু হেই পকৰ পোৱাটো ডাঙৰ কথা নহয় এই জলা ভাবচোন এই জলকীয়াটো খাই যদি আমিও হাগিলে বুলি হ'ল হয় অ' থাকিলোহেঁতেন ত'ত থাকিলোহেঁতেন হাগি হাগি গোটেইখন বাগান কৰি দিলোহেঁতেন তেতিয়া মোৰ এইটো অৱস্থা নহয় নহয় বিদুৰ ভাই তোৰনো এতিয়া কি অৱস্থাটো হ'লগৈ ইয়াৰ মানুহজনীক মাক বাপেকে স্পন্দন গোটৰ মেনেজাৰলৈ দিবলৈ মন কৰিছে মেনেজাৰ পৱন বৰদলৈ চাবি তাক কেতিয়াবা মই ডিঙিটোতে ধৰিমগৈ অঁ সি আগতো কি কৰিল বাদ দে থ তই আমাকো নক বাদ দে থ না সঁচাকৈ নকওঁতো চেলা ইয়াক ককাই বুলি ভাবিছিলোঁ বে এই মাথাটো গৰম কৰি নাথাকিবি খা নাখাওঁ মই পেক এই নিতু নাখাওঁ নাখাওঁ মই নাখাওঁ কিয় নিচাটো চাচোন পেলাই দিম কিন্তু পাবলে চা ভাই সৰুৰে পৰাই চবেই কয় আমি তিনিটা ভাই ভাই বাকী চব বিদুৰ ভাই আৰু আজি চালে ই সাধাৰণ কথা এটা নকয় বেয়া পাইছোঁ মই নিতু নাই নাই মই পেলামেই নিতু নিতু ঐ শুন নিতু ন এইফালে বহ চা তহঁতক বিশ্বাস কৰোঁ কাৰণে কৈছোঁ কথাটো যাতে বাহিৰত কোনেও গম নাপায় একদম পেগৰ শপত যোৱা মাহত মেনেজাৰ গোটৰ মিটিঙলৈ আহিছে ইয়াৰ মানুহজনী ঘৰলৈ মইতো ইয়াক সেইদিনাখনৰ কথাই কৈ আছিলোঁ আচ্ছা 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 সেইদিনা মিটিঙৰ পাছৰ কথা অঁ গোটৰ মিটিঙৰ পৰা খোজকাঢ়ি আহিছোঁ স্কুটি এখন ল'ম বুলি ভাবি আছোঁ তোমাৰ খবৰ ভাল অঁ ছাৰ ৰ'বা দেই অলপ পিছত কৰি আছোঁ ছাৰ সেইফালেদি যাব নেকি মই যাব পাৰিম আহক উঠক ছাৰ আপোনাৰ ঘৰটো কোনখিনিত এই আহতগুৰি এল পি স্কুলখন যে তাৰ ওচৰতে অঁ বিউটি পাৰ্লাৰখনৰ গুৰিতে নেকি বিউটি পাৰ্লাৰ মই মন কৰা নাই পিছে ছাৰৰ ঘৰত কোনো মহিলা নাই নেকি মা আছিল ঢুকাল ছাৰে মানে বিয়া পতা নাই
পামেই আৰু বেছি দূৰ নাই। খুৰা 1 কেজি আলু দিয়ক। আলু নাই। পিঁয়াজ আছে? আজি পিঁয়াজো নাই অ'। মিঠাতেল আছে? মিঠাতেল নাই। চিপছ তাকে দিয়ক। এই ওলমি থকা তই দেখিছ নি চিপছ? এই তলা এটাতে ওলমি আছে মাই নচা কালে। কি কৈছ তই? এই কুকুৰ ৰ টকা মাৰি পঠিয়াম তোক। ছাৰ এইখিনিতে। ইয়াত ছাৰ চাহ একাপ খাই যাওক নহ'লে। চাহ আমাৰ এখেতো ঘৰত নাই চাগে। নেলাগে দিয়ক, আজি বেলেগ এদিন খাম। ঠিক আছে। ছাৰ চেইনডাল খোলা আছে। নহয় বেগৰ। বেগৰ? মই আকৌ ভাবিছিলো কি হ'ল? ঘৰৰ চোতালতে ৰৈ ফেট তুলি আছে যে? এইডাল ৰেখা পাৰ হবি তোৰ মই আজি নাকটো কাটি পেলাম। মোৰ নাকটো কাটি পেলাবলৈ মই সুপৰ নখা নেকি? সমাজৰ আগত মোৰ নাকৰ বানান ভুল কৰাৰ আগতে মই তোৰ নাকটো কাটি পেলাম। তই মোৰ নাক কাট? আজি তোৰ চৰিত্ৰ মই সমাজৰ আগত দেখুৱাই আছো। নমস্কাৰ, মই গীতালি কলিতা। আজি এটা বিশেষ কাৰণত লাইভ আহিলো। মোৰ স্বামী উজ্জ্বল কলিতাই মোক প্ৰাণে মৰাৰ ভাবুকি দিছে। এইজন জঘন্য ব্যক্তি। চাওক কেনেকৈ হাতত চোকা ডালে মোক মাৰিবলৈ ৰৈ আছে। এইজনলৈ চাওক। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসম পুলিচ আৰু মহিলা সুৰক্ষা সমিতিক অনুৰোধ জনাইছো যে নাৰীৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰ ৰোধ কৰিবলৈ। আজি তই ফিনিছ। গোসানী শুনচোন। গোসানী তই চা। চা গোসানী ঐ, তই মোৰ জীৱনৰ বানান ভুল নকৰিবি। চা তোক মই কাবৌ কৰিছোঁ। শুন, তই ভিডিঅ'টো আঁতৰাই দে। মোৰ অকণমান খং উঠিলে আৰু সেই বুলিনো তই ইমান চিৰিয়াছলি ল'ব লাগেনে? ঐ চা, তোক মই কথা দিছোঁ, আগলৈ এনেকুৱা কোনো দিন নহয় আৰু। খাটাংটো বোপাই হ'ব। তই মোবাইলটো কিনি দি তই তোৰ জীৱনৰ ডাঙৰ বানান এটা ভুল কৰিলি। এই মই কিনা নাই গোটৰ পইচাই লৈছে। হয় নি?
কিমান ক'লো বোলো গোটৰ পইচাকেইটা দৰকাৰী কিবা এটা কৰ নাই নুশুনিলে টিভি কিনিলে ফ্ৰিজ কিনিলে মোবাইল কিনিলে ঘণ্টা এতিয়া স্কুটি এখন কিনিব লাগি আছে তাৰপিছত হৈছে আৰু কিস্তি ধাৰ মহে মাৰিব লাগে কিস্তি মাৰোঁতে দোকানত ঢেলা চাবোন এটুকুৰাও নাইকিয়া হৈ থাকিলে তোৰ গৈ থৈ ইয়াৰ নিচিনা অৱস্থাটোৱে হ'বগৈ টিভি গ'ল বাৰান্দাৰ টিনপাত গ'ল গাহৰিজনীও গ'ল ইমান মৰমত ৰখা বাইকখনো লৈ গ'ল চালা বিজু ভাই মেনেজাৰে মোৰ চব লৈ গ'ল চালা সি মোৰে বাইক লৈ মোকে লেবেল দিয়ে বে আৰু সেইখন বাইকতে মোৰ মানুহজনী উঠাই আনিছে চালা কেতিয়াবা খং উঠিব কপিডালৈ বাইকখনকে দুচাকৈ বাইকখন কিয় কাটিবি আকৌ তোৰ যদি দম আছে তই মেনেজাৰক কাট মেনেজাৰক মই কাটিম নহয় চাবি দে উজ্জ্বল দা সেইদিনা মোৰ মানুহজনী বাৰ্থডে খাবলৈ আহি গৈছে যোৱাটো ডাঙৰ কথা নহয় বাৰু দেই গৈছে লগত তেজি বিয়াত আনিছে কেলা বিজু ভাই বুজিছে ছাৰ আমি প্ৰায় 7 বিঘামান মাটিৰ খেতি কৰোঁ তাৰে সেই 4 বিঘামান কোলা জহাৰ খেতি কৰোঁ 3 বিঘামান এই জহা চকোৱা এইবিলাক কৰোঁ এই দেহা থাকে মানে কৰিম আৰু তাৰপিছতনো আৰু কোনে কৰিব বুজিছে ছাৰ এইগিলাচ লওক চাই ইমান দামী প্ৰেজেণ্টটো ননা হ'লেও হয় এনেই ভাত এসাঁজ খোৱাকৈ মাতিছোঁ আৰু আপোনাক পূৰ্ণিমা নাই নেকি তাই বাথৰুমত গা ধুইছেগৈ ৰাতিপুৱাৰ পৰা তত নাই নহয় ঘৰ সাৰিছে ঘৰ মুচিছে এই ততে পোৱা নাই চাহ আহিব বুলি পাগল হৈ আছে গোটেইজনী পাগল মই হোৱা নাই মা দেউতাহে হৈছে ৰাতিপুৱাৰ পৰা মায়ে একেবাৰে ঘৰ দুৱাৰ মচি ততেই পোৱা নাই দেউতায়ো ডেকা গাঁৱৰ পৰা মতা মুৰ্গী এটা আনিছে চিলি চিকেন বনাইছে কি চিলি চিকেন তোৰ বাপৰে জীৱনত খাই পাইছে নাই চিলি চিকেন শুন তই হাতীকা ধুইছ নেকি গৈছো তোৰ দেউতাৰ কথা তেনেকৈ কলিছে দুচৰ টিম চিনি পোৱা নাই কুকুৰ বুজিছে ছাৰ আমাৰ পুখুৰীত যদি আপুনি কিবাকৈ ভৰিটো পেলায় দেখিব মাছৰ মূৰৰ ওপৰতে পেলাইছে আহিলে ছাৰ পালোহি হেৰি না হেপী বাৰ্থডে থেংক ইউ তেতি ভালুক বুলিলে আমাৰ আকৌ এই ৰাতিৰ শুওঁতে এই এনেকৈহে শুৱে বহি থাকচোন শুন মা এই চাওঁ কেকটো কাটি লওঁ সেই তোৰখন আনচোন ছাৰ কেকটো কাটি লওঁ হয়নে আন দে বাহ অপূৰ্ব আয়োজন দেখোন ছাৰ অকণমান Happy birthday to you. Happy birthday to you. Happy birthday to Purnima. Happy birthday to you. Agor. So quiet there. কেক অপূৰ্ব হৈছে
আমাৰ সোণাই বনাইছে এই আমি দুইজনে মিলি বনাইছে হেৰি ছাৰ মই আপোনালোকলৈ ভাতটো বাঢ়োঁগৈ আপুনি বহক অকণমান এই শুনো চাওক গান এটা গাই শুনাই দে গা মাজনী গা বা তুমি গানো গোৱা এই গান মানে জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আচ্ছা বৰগীত লোকগীত বনগীত এইবোৰ নাগায় থাকিম তোমাৰ লগত সুখত মৰিলেও লগত আহ আকৌ গাহি তাই লাজটো চা থাকিম তোমাৰ সতে সুখত মৰিলেও ভোকত সেয়াও মানি ল'ম বান্ধিম প্ৰেমৰে নাজৰি দুহাত ধৰি ধৰি বুঢ়া বুঢ়ী হওঁ তুমিও আছা সেই আছো সপোনেতি তাতে তুমি মই বঢ়িয়া 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 পূৰ্ণিমা তুমি ইমান ভাল কোৱা বঢ়িয়া একদম মন পৰি গ'লে বাদ দেখাবলৈ যাক লাইতে ঠিক আছে ভিতর ভাই কি কৈছো ছাৰ অহা কাৰণে কিন্তু বৰ ভাল লাগিলে দেই হয় ছাৰ বৰ ভাল লাগিল ছাৰ আকৌ কেতিয়াবা আহিব সময় মিলাই দেই আহিম ছাৰ আহিব আপোনালোকো যাব ছাৰ ঠিক আছে ছাৰৰ চকাটো বানান ভুল কেনেকৈ হ'ল আকৌ এই গজাল সোমালে নেকি এতিয়া হয় তিনিআলিতে দোকান এখন আছিলে পিছে হয়তো সেই দেৱনৰ পিতাক নহয়নে এই চাওঁ এফালাচোন এফালা এই ছাৰৰ বাইকখন নি পেলাই তিনিআলি ঠিক কৰি আনগে নালাগে নালাগে তেখেতকনো কিয় মানি দিব লাগে এই নহয় ছাৰ ইহে দিনৰ দিনটো তেহেঁলোকৰ গাই ঘূৰিয়ে ফুৰে এই আছো না মই সেইফাল দি আহিছোঁ দোকানবোৰ বন্ধ কৰিছে আৰু এঘণ্টাৰ পিছত কাৰফিউ লাগিব আজি আশা নকৰাই ভাল আৰু বৰ ডাঙৰ কথা হ'ল নহয় বৰ ডাঙৰ কথা হ'ল ছাৰ এটা কথা কওঁ বেয়া নাপাব দেই আপুনি নহ'লে আজি থাকিয়েই দিয়ক হয় ছাৰ আজি থাকিয়ে দিয়ক হে নাই 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 নহয় ছাৰ থাকিয়ে দিয়ক হে মই এখন ঠেলি ঠেলি লৈ গুচি যাম নহয় ছাৰ ৰাস্তাটো বৰ খলাব মা বৰ কষ্ট পাব আমাৰখন লৈ যাবলৈ তেলে নাই নহয় এতিয়া থাকি দিয়ক ছাৰ একো নহয় হয়নে হয় ছাৰ আজি থাকক এনেকৈ থাকিবলৈ অসুবিধা হয় ছাৰ অসুবিধানো কিটো ৰাতিটো হোৱা কথাহে তেখেতৰ ধুতি এখন দিম পিন্ধি হ'ব ছাৰ ৰাতিলৈ আকৌ মুৰ্গী এটা আনিম ছাৰ হ'ব নেকি পাব 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 পোনে 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 জলদা সেন্দুৰ আছে নি সেই হ'ব দে গম পালো সেন্দুৰ টেমাটো ক'ত লাগে
এই মাজৰ ডেস্কটোত আছে হয়নে হেৰি ই কিবা এটা কৰিবলৈ গৈছে পিছফালে মাতিলি যে হ'ব দে তই ফেলা শুন তোৰ কাৰণে চিলি চিকেন লৈ আহিছোঁ মোৰ ল মেনেজাৰক খোৱাগে যা চাপু মই তোক বহুত ভাল পাওঁ আৰু মই তোক বেলেগৰ লগত চাব নোৱাৰোঁ আৰু সেইকাৰণে মই তোক আজি লৈ যাম বুলি ভাবিছোঁ এয়া চা কি এইবোৰ পগলা হৈছে নেকি তই মা দেউতাইহে মেনেজাৰক বেছি চল দিছে মই নাই দিয়া নহয় অঁ সেইকাৰণে গান গাই শুনাইছিলি দেউতাই কৈছিল কাৰণে তোৰ বাপৰক নহয় মই পাছত চাই ল'ম কিমান কম দেউতাক বাপেৰ বাপে ধৰি কথা নক'বলৈ তই মোৰ মা দেউতাকে সন্মান কৰিব নাজান মোক কি শৌকত ৰাখিবি কি ভুল কৰিছিল মা দেউতাই মোৰ মা দেউতাই মই এজনীয়ে ছোৱালী ভাল ল'ৰা এটালৈ বিয়া দিবলৈ চাবই তই যদি কিবা এটা কৰিলিহেঁতেন তোৰ কথা কেতিয়াবা ঘৰতকৈ মই আজৰি হ'লোহেঁতেন আজি মই দুখীয়া ঘৰৰ কাৰণে তই মোক এনেকৈ ক'লি হা তোৰ ঘৰখন দুখীয়া কাৰণে নহয় তই অকৰ্মণ্য আৰু এলেহুৱা কাৰণে চাপু এইবোৰ চব ঠিক হৈ যাব তই খালি এবাৰ মোৰ হৈ যা আজি মই তোক লৈ যাম বুলি আহিছোঁ চব ঠিক হৈ যাব বই না মোৰ লগত বল না পু মই তোৰ লগতে বিয়া হ'ম তই খালি কিবা এটা কৰ সোনকালে জানো জানো ময়ো জানো তুমিও এদিন যাবা গৈ মোৰেনো বুকুতে বাগি কোঠাৰে মাৰি থৈ জানো জানো ময়ো জানো তুমিও এদিন যাবা গৈ মোৰেনো বুকুতে বাগি কোঠাৰে মাৰি থৈ আনৰ আগত মোৰে কথা ক'বলৈ লাজে কৰা জানো চাকৈ কোনোবাই বিকহুটোকে পালা সুকিনি দিবলৈ সাজু হৈ আছো সেয়ে তোমাৰ বিয়া খাবলৈ কপালত ভৰা জোন আঁকিবা তুমি সোণ ওঠতে হাঁহি পিন্ধি লৈ ঐ জান চকুলো যাবা মোলৈ থৈ জানো জানো ময়ো জানো তুমিও এদিন যাবা গৈ মোৰেনো বুকুতে বাগি কোঠাৰে মাৰি থৈ
গিন 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 অনিৰুদ্ধ লাগি যাব তই অনিৰুদ্ধ হ'ব লাগিব তই জোনাকী পৰুৱা হৈ উষা অগ্নিগড়ৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিব লাগিব এই বিদুৰ ভাই তাৰপিছত যে তোৰ এই অনিৰুদ্ধক বানৰজা বান্ধি থৈছিলে গম পাৱ নাই হে তই নিজৰ কথাটো ভাব প্ৰথমতে মই ৰাম আৰু মোৰ মানুহজনী হৈছে তোৰ সুপৰ্ণখা নহয় হীৰা হীৰা বুজিলে তোৰ হীৰাই যিমান অগ্নি পৰীক্ষা দিলেও পাছ কৰিব নোৱাৰে মোক এই বলি সি বেয়া পাব নহয় চাবি দেই আমাৰ প্ৰধান শত্ৰু হ'ল তোৰ মেনেজাৰ সি যেনেকৈ মোৰ বাইক নিলে তেনেকৈ তোৰ প্ৰেমিকা নিব আৰু ইয়াৰ ঘৰ চৰি দেই এতিয়া মেনেজাৰক পৰাস্ত কৰাটোৱে হৈছে আমাৰ প্ৰধান উদ্দেশ্য গতিকে সেই বীৰসকল মোৰ এটা আইডিয়া আছে কি এইটো লাষ্ট দেই তহঁতে একেবাৰতে মোক সমৰ্থন নকৰিব পাৰ কিন্তু মোৰ আইডিয়াটোৱে যে আমাৰ চবৰে জীৱন সলনি কৰি দিব সেইটো কিন্তু খাটাং মানুহ মই বাহিৰে মই চব কৰিব পাৰিম বিজুভাই ক আচ্ছা ভাবচোন আমাৰ জীৱনৰ প্ৰধান অভাৱটো কি পূৰ্ণিমা বিজুৰ ভাই পূৰ্ণিমা তোৰহে অভাৱ আমাৰ কেনেকৈ অভাৱ হ'ল আকৌ আচ্ছা উজ্জ্বল দা আমাৰ প্ৰধান অভাৱটো হৈছে পইচা Do you agree? Yes, sir. Good. খুব সোনকালে পইচা ঘটাৰ এটা ভাল আইডিয়া আছে মোৰ ওচৰত আমাৰ প্ৰধান শত্ৰু মেনেজাৰ এখন ডাঙৰ চাচি বাগান আছে আমি তিনিটাই যদি 3 জোপাকে উঠাই দিব পাওঁ নহয় উজ্জ্বলদা এক ৰাতিৰ ভিতৰত আমি ৰজা মোৰ বংশত কোনো চোৰ নাই এই তোৰ বংশত দেখোন সুপৰ্ণখাও নাছিলে এতিয়াতো আছে এনেতো মোৰ কিন্তু আইডিয়াটো বিৰাট মজা লাগিছে আৰে উজ্জ্বল দা তই বচোন মই তোক বুজাই আছো বহ এই তই বহ না এই বহ তোক বুজাই আছো মই ৰ উজ্জ্বল চাবি দেই পইচাকেইটা তই পালে তই দোকানখনত বস্তুও ভৰাব পাৰিবি তোৰ ধাৰখিনিও মাৰিব পাৰিবি আৰু তোৰ মানুহজনীকো ডিভ'ৰ্চ দিব পাৰিবি Kalau gitu
কোন মইনে তই বিজু ভাই হেই মজা তেতিয়াহ'লে ধৰ নেৰিবি ঘৰুৱা তীক্ষ্ণ তৰোৱাল বিজুলী বেগেৰে আনন্দ উন্মত্ত মেনেজাৰ পলাও কুৰৰি এডাল দুডাল নহয় 3ডালকে সাঁচি কাটি হম আমি ৰজা মেনেজাৰৰ আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা ঐ জলদা যাচোন কোন আহিছে চাগে মনেজাৰ বলিন যাব মনে যাওঁ দেই যাচোন কোন পুলিচে মোক তহঁতি মোক গাড়ী কৰিছে জল উঠ উঠ দীপ তইহে তহঁতে ইমান হুলস্থুল কৰিব লাগেনে বাৰু তহঁতৰ মাতবোৰ 1 কিলোমিটাৰ আঁতৰলৈকে তঁতোৱাই আছে বেলেগ পুলিচ অহা হ'লে কি হ'লহেঁতেন লকডাউন চলি আছে জানন নাই দীপদাহে কেইটাবাজি দেশতে আহিলে কি কাণ্ডবোৰ কৰি থাক বিদ্যা বৰ বেয়া ভয় খালো ফাটি গ'ল দীপদা তোৰ মুখাখনত মই ধৰিবই নোৱাৰিলো নহয় এই উজ্জ্বল দাঁত আকৌ ইয়াত হৈ আছে যে এইটো ক'ত হৈ আছে ছাৰ ভালুকৰ কাহিনীটো শুনিছিলি ভালুকৰ কাহিনী ধৰ বিপদৰ বন্ধুৱে যে লগতো কেৰি থৈ গুচি গৈছিলে যে মই এতিয়া মৰা ভাও নধৰি কি কৰিম বিজু ভাই এনেকুৱা গাদ্দাই কৈছে নাই ক এনেকুৱা কৰিব লাগে নি আজি তোকে সাধাৰণ কথাটোৱে ফচাই দিলে হাঁচি গছ চুৰ কৰি ফচাই দিলে কি হ'ব ভাবচোন তই কি চুখোৱা কথা কৈছিলি একেলগে মাল খাই থাকিলেও মোক কথা এষাৰ নকলিও তহঁতি কেলা বেয়া পাইছ দেই তই জানো আৰু তহঁতৰ চুৰ কৰিবলৈ বাকী থাকিলগৈ আৰু তই হ'বলৈ বাহিৰতে ৰৈ চব CID কৰি আছিলি CID কৰা নাই তহঁতৰ কথাবোৰ বাহিৰৰ পৰা তহঁতকে শুনা পায় আৰু এই লকডাউনৰ সময়ত ক্লাব ঘৰত বহি লোকৰ হাঁচিবাৰী চুৰ কৰা প্লেনিং কৰিছে অন্য পুলিচে শুনা হ'লে কি হ'লেহেঁতেন বাৰু এই দীপদা তোৰ বচোন বৰ না পেগ এটা ল'বি নি অ'কে আচ্ছা দীপদা তই কেতিয়াবা আমাৰ জীৱনৰ সমস্যাবোৰৰ কথা বুজিবলৈ চেষ্টা কৰিছনে হয়তো দোকানখন অচল হ'ল চব পইচা ঘৈণীয়েকৰ গোটৰ কিস্তি মাৰোঁতে শেষ কি কৰিব এতিয়া সি আৰু হয়তো সেইটোৱে যদি সোনকালে 2 টকা ইনকম কৰিব নোৱাৰে নহয় পূৰ্ণিমা তালৈ নাহে আৰু মোলৈকে চা যোৱাবাৰ কিস্তি মাৰিব নোৱাৰি
মোৰ এই বাৰাণ্ডাৰ টিনপাত বাইক টিভি গাহৰি চব গ'ল আৰু এইবোৰ চব এই মেনেজাৰটোৰ কাৰণে হৈছে তাৰ বাৰীৰ পৰা 3জোপা হাঁচি চুৰ কৰিলোৱে যেনিবা কাৰ ঘটিটো হ'ল সেই বুলিয়ে চুৰ কৰিবিনে কষ্ট কৰ কাম কৰ দুদিন দেৰি হ'ব দীপ কামটো তই কৰিছ কষ্টটো তই কৰিছ কিন্তু পাইছ কি তোৰ দৰমহা নোপোৱা কিমান দিন হ'ল 9 মাহ 10 মাহ 10 মাহ হ'ল নি কিয় হৈছে এনেকুৱা তোৰ অফিচাৰবোৰেতো ঠিকেই দৰমহা পাই আছে ৰাস্তাত যে আন্দোলন কৰ তেতিয়া লাজ নালাগে ডাঙৰ ডাঙৰ মন্ত্ৰী MLA-বোৰে কোটি কোটি টকা চুৰ কৰাৰ পাছতো তহঁতে সুৰক্ষা দিয় তেতিয়া লাজ নালাগে হ'লেও আইন বুলি কথা এটা আছে নহয় দীপদা আইন অকল দুখীয়া মানুহৰ কাৰণে আইন যদি চবৰ কাৰণে সমান হ'ল হয় নহয় আজি তোৰ নিচিনা সৌ সৌ চাকৰিয়ালকেইটাই দৰমহা নোপোৱাকৈ নাথাকিলেহেঁতেন এই কালিলৈ প্ৰেছাৰ টেবলেট আনিব লাগিছিল পাই ভয়ো লাগে নহয় টাউনলৈ ওলাই গ'লে সেই টীকাকৰণ কৰে বুলি এই লকডাউনটো আৰু 1 মাহমান থাকিব যেন লাগিছে মেনেজাৰ ছাৰ টাউনলৈ গৈ থাকে কালি ফোন এটা কৰি মেনেজাৰ চাওক সুধি চাওঁ সুধিবিচোন ল'ৰাজন ভালেই ছোৱালীজনীহে যদি তেওঁলৈ গতাব পাৰোঁ সেই সুখত মৰিব পাৰিম এই বন্ধতে ছোৱালীজনী বিয়া দি ল'ব পাৰিলে কাল পইচা বাচিব এইজনী মহমাল চা চা এই চা আপুনি মোৰ কথাটো শুনকচোন শুনিছেনে নাই আমাৰ ৰভা খৰচ বাচিব খোৱা খৰচ বাচিব ছাগলীজনীও বাচিব আৰু ছাগলীজনী বজাৰত বেছি গোটৰ ধাবো মাৰিব পাৰিম সেই কেইজনী বিয়া বুলিলে বিয়া হয় নেকি মেনেজাৰে বা আকৌ কি কয় দীপ কথাটো যি তই গম পালি আকৌ বাহিৰত নুলিয়াবি আকৌ তোকো এজোপা লাগিলে কবিও দিবা ফচিলে এটা বচাব লাগিব আকৌ হেল্ল' মইতো ঘৰলৈকে ফোন কৰিম কৈছোঁ নাই তই আকৌ মদ খালি খাই জোতা পাতো কি হ'ল তোৰ বাপেও পইচা খাইছোন ৰাখ 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 ভাত খালে খালোঁ লাইটটো অফ কৰি দিওঁ অঁ
বাচনকেইটাও ধুই থৈ আহিছোঁ তুমি আৰু উঠি যাব নালাগে মই ধুলোহেঁতেন নহয় হ'ব দিয়া তুমিনো আৰু কিমান কৰিবা আপুনিনো কিমান কৰে একেহে কৰাটো কৰোঁ খালি দৰমহাটোৱে কেতিয়া হয় আৰু হে কান্দিলাই যে দৰমহা হ'ব নহয় সেইটোকে আশা কৰি কৰি 9 মাহ পাৰ হ'ল আপোনাৰ চাকৰিটো থাকিবগে নাই হয়নে নেথাকি ক'লে যাব দুদিনমান ধৈৰ্য ধৰাচোন অহা মাহত গুৱাহাটীত আন্দোলন কাৰ্যসূচী এটা আছে চাওঁচোন কি হয় গোটৰ সুদো বাঢ়ি বাঢ়ি গৈ আছে আজিকালি মেনেজাৰৰ কথা শুনাবলৈ লৈছে মেনেজাৰ গম নাপায় নেকি আমাৰ যে দৰমহা হোৱা নাই ইফালে লকডাউন কিন্তু যিকেইগৰাকীয়ে কিস্তি দি আছে ইহঁতে সদায় কথা শুনায় ঐ নেকান্দিবাচোন চাওঁ নালাগেচোন দৰমহাটো হৈ লওক শেক্সপিয়াৰে এষাৰ কথা কৈছিল টু ডু এ গ্ৰেট ৰাইট ডু এ লিটল ৰং মানে এটা ভাল শুদ্ধ কাম কৰিবলৈ এটা ভুল কাম কৰিব লাগে দিৰা তই ইমান কথা কৈ থাকিলি ঐ হেই সেইদিনা অচিচাই কোৱা শুনিছিলোঁ এয়া হয় আমাৰ পথটো ভুল কিন্তু উদ্দেশ্যটো মহৎ আকৌ সেইকাৰণে তই মোক দোষ জিগৰা চাবি তোৰ কাৰণে মই এডাল খাচি বেছিকৈ চুৰ কৰিম হেৰি নহয় আমি যাম কোনদিনা শনিবাৰে দেওবাৰে মোৰ অফ থাকে তই যিমান দেৰি কৰিছ সিমান দেৰিত মানুহে চাচি কাটি চেণ্ট মাৰি থাকিলেহেঁতেন মোৰ কি আৰু বেলেগ কাম নাই হা এই নাপিতৰ বাচ্চাক ইয়ালৈ মাতি আনিব লগা হৈছে আৰে মই মালটো এৰি যাওঁ কেনেকৈ হে ইয়াৰ পৰা যদি এক তোলা মাল হেৰাই যায় তেতিয়া কি তোৰ বাপেৰে ৰিক্স ল'ব নি হা আজিৰ পৰা দেৰি কৰিবি তোক উল্টাই লেটকাই থৈ দিম বে ঐ ৰাজাদা আছে চাগে মই ভিতৰলৈ গৈ এবাৰ চাই আহোঁ
তহঁতি ইয়াতে ৰ দেই যা দীপ ক ক'ত আছ এই ৰাজাদা বোলা মানুহজনৰ ওচৰলৈ এই নিতুৱে লৈ আহিছে লগ কৰিলিয়ে নি নাই কোৱা কৰিমহে অঁ হেৰি মই নাই আকৌ হা বিদুৰ ভাই মই তহঁতৰ লগত নাই 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 কি হ'ল এক থাপ্পড় দিম বে তোক ৰাজাদা আমি আহিলোঁ আবে তই মোক ফোন কৰা নাই কিয় বে 10 বাৰমান ফোন কৰিছিলোঁ আপোনাক আপুনি ব্যস্ত আছিলে আকৌ এই চোৰা বাচ্চা ফোন ৰাখ তই আৰু জলদি আ দেখোন মালেই নাই খালি কাট তোৰ মাথাত মাল নাই বে ফাল ফাল এতিয়া 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 ওলালে বিউটি বে অকণমান ৰ দেই ইয়াত নহয় ইফালে বল অঁ মইতো তহঁতি নাহিবি বুলিয়ে ভাবিছিলোঁ এই ৰাজাদা নাহিম কিয়নো কামৰ লগত এইবোৰ ধেমালি নাই দেই বহ ৰাজাদা ই বলিন আৰু উজ্জ্বল দা নমস্কাৰ বহ মই মানে হেৰি এই আপোনালৈ গুৱা এযোৰ লৈ আহিছিলোঁ মালটো 4টা বুলি কৈছিলি এতিয়া তহঁতি 3টাহে সি ডিউটিত গৈছে আমি তাক বুজাই দিম ডিউটি ডিউটি নহয় বিউটি বিউটি সি বিউটি পাৰ্লাৰ এখনত কাম কৰে পাৰিবতো কামত পাকৈ পাৰিব কামত ধূৰ হ'ব লাগিব আৰু হাতটো খুৰ হ'ব লাগিব এতেকে আমি চোৰ হ'ব লাগিব বিউটি 21 আগষ্ট শনিবাৰ ভাদ মাহৰ 4 তাৰিখ ভাদ মাহ দেই তহঁতিতো জানই কোনজোপা গছত মাল আছে কোনজোপা গছত মাল নাই জানো 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 কচোন এইজোপাত আছেনে নাই আছে নাই এই মালটো চা দেখিছ এইটো দেখিছ নহয় পোকে খাই আছে আৰু মলটো তলত পৰি আছে এতিয়া ক তহঁতি গছটো কাটিব জানিবিনে নাই হা জানো ন জানো হাঠিয়াৰ ল কাটিবহে লাগে কি ডাঙৰ কথাটো কৰত ল ক্ষমা কৰিব এতিয়া ক'ত কাটিবি ইমান মানতে কাটি দিম আৰু একে থাপৰে হাৰামি তলত কাট আৰু তলত একদম গুৰিত কাটিবি এই এইটো প্ৰেক্টিচ হয় বে বুজিলি হা বুজিলি বিউটি আমি এইকেইদিন বৰকৈ লগ চগ কৰি থকাটো ভাল নহ'ব ৰাজাদাই সেইদিনাখন তোৰ কথা সুধিছিলে কি ক'লি উজ্জ্বল দাই তই বিউটি পাৰ্লাৰ এখনত কাম কৰ বুলি ক'লে কেলে পকৰি চকৰি বিকে বুলি ক'ব নোৱাৰি তোৰ মোবাইলটো গা ধোৱা ঘৰলৈ লৈ নগ'লে নহয়নে কি হ'ল নহয় মই এনেই সুধিছোঁ আৰু গম পাবি
হে প্ৰভু বেয়া কাম এটা কৰিবলৈ ওলাইছোঁ তুমিতো জানাই মই ভিতৰি মানুহটো কেনেকুৱা দায়িত্ব নধৰিবা আৰু দুদিন মেনেজাৰ ইমান সোনকালে নহয় বাপে শুলে চাগে আছোন এইফালে ৰৈজলা সেই মুখৰ কিছুপাই ভাল হ'ব বুজিছোঁ ৰাস্তা কাষৰ গছ কাটি মই দেখুৱাইছোঁ মানুহে দেখিলে কি কৰিবি এই ভিতৰৰ পৰা কাটিলে ডেঞ্জাৰটো অকণমান কম হ'ব মই ভবাই নাছিল ন তই ইমান চিন্তা কৰি নাথাকিবি মই সোনকালে কিবা এটা কৰি তই তোৰ বাপে দেউতাক সোনকালে মোৰ কথা ক'ব পাৰিবি মা ভাত হ'ল তাকৰকে দে তই বৰ এগাল ভাত বাঢ় হেই কাঁহীখন সৰু কাৰণে সৰহ লাগে খা তাৰ কথা এনেও তই বহুত দিন দৰৱ পাতি খোৱা নাই ভাতকে কেইটামান সৰহকৈ খাচোন নহ'লে কোনদিনা ঢেলপঙা খাবি ঠিক নাই মোৰহে বিপদৰ বা হ'ব একো বিপদ নিনো মই এনেকেই দিন গুচি যাম এই হ'ব খা হেৰি আজি মোৰ ভিডিঅ' ডিউটি আছে আহোঁতে অলপ দেৰি হ'ব তই দৰ্জাখন খিলিডাল চিধা কৰি পেলাই শুই যাবি মই নিজে আহি শুই যাম মোৰ টোপনি আহিবলৈ বহুত পৰ লাগে যিহে মোৰ 12-25 চিন্তা এই তই বৰ চিন্তা কৰি পৃথিৱী উলট পালট কৰিব নালাগে মই কিবা এটা কৰি আছোঁ ৰ হেল্ল' পু মোৰ আজি বিৰাট ভাগৰ লাগিছে গম পাৱ নে মই শুয়ে দিলোঁ হয় নেকি মই তোক কাইলৈ ফোন কৰিম দেই তইও শুই দে ঠিক আছে দে আমাৰজনীয়ে চাগে ওলাই অহাৰ কাৰণে ভালেই পাইছে এই উজ্জ্বল দা পাতিছোন আজি এইবোৰ আজি ইমান ভাল কাম এটাত ওলাই আহিছোঁ একদম এনেকৈ থাক দে চাদা এখন দে মোক অকণ দেচোন ঘৰত কি বুলি কৈ থৈ আহিলি কিটো কবি আৰু সদায় যিটো কওঁ ভিডিপি ডিউটি তই ভালেই কৰিছ এতিয়ালৈকে বিয়া পতা নাই বিয়ানো কেনেকৈ পাতিবি ছোৱালীজনী আনি ৰাখিবলৈ ঘৰত ৰুম এটাও নাই ছোৱালী ঘৰৰ মানুহে ঘৰ দেখিয়ে ডাইৰেক্ট ৰিজেক্ট কৰিব ডাঙৰকৈ বৰষুণ দিলে মাৰ ৰুমত গোটেই এচাকনি পৰে সেইবোৰ ঠিক কৰিম বুলিয়েতো গোটৰ পৰা এই মাৰ হতুৱাই লোনটো লোৱাইছিলোঁ কিটো হ'ল মাৰ গাটো দিনে দিনে বেয়া হৈ গৈ আছে চিভিলৰ ডক্টৰক দেখুৱালোঁ তোৰ এহালিচামান এখন লিষ্ট দিছে দৰৱৰ গেছৰ দৰৱটোৰ বাহিৰে যদি তাত আন কিবা এটা পালোহেঁতেন গোটেই দৰৱ গুৱাহাটীৰ পৰা আনিব লাগে
বহুত দিন হ'ল মায়ে দৰৱ এটাও খাবলৈ পোৱা নাই। ৰণিটো আজি ৰাতিটো যাবলৈ দে। ঘৰৰ সন্মুখতে ফাৰ্মাচী এখন খুলিম। আৰু এই শহুৰ বুঢ়াটোক 1 টকা দৰৱ বাকী নিদিওঁ, চাই থাকিবি। বিদুৰ ভাই অঁ ফাৰ্মাচী বুলি কওঁতে মনত পৰিলে, হা চেনিটাইজাৰ এটা লৈ আহিছিলোঁ। অকণ অকণ খাই লোৱা। এই আমাৰ গাড়ী আহিলে। ৰাজাদা এইটো 4টা বুলি কৈছিল, তহঁতি 3টাহে যে। এজনক অকণমান আগত ঠাই ল'ম। এই ওচৰতে অকণমান যাওঁতে পাই যাম। হ'ব উঠোত। ইমানকেনো কি বিচাৰি ফুৰিছে? এই অচিচাই ইমিডিয়েটলি এজেগালৈ লগ ধৰিছে। অঁ মই ইউনিফৰ্মযোৰ ধুই পেলালোঁ নহয়। এই নেলাগেও, চিভিল ড্ৰেছতে যাম। এইটো অঁ আপুনি বান্দৰ টুপি পিন্ধিলে যে, ইমান ঠাণ্ডা পৰিছে জানো? সেই যিটো জেগালৈ যাম নদী পাৰ, ঠেটুৱে ধৰা ঠাণ্ডা, দাঁতে দাঁতে লাগি যায় তাত। অঁ পানী অকণ গৰম কৰি বটলটোতে সোমাই দিওঁ নেকি? নেলাগেও, এইটো হ'লেই হৈ যাব। চাব ঠাণ্ডা নলগাব। ছাৰ। এই বিদুৰ ভাই। ছাৰ। তোৰ প্ৰৱেশ দিব হৈছে আৰু। হয় ছাৰ। জপনাৰ মুখৰ আগলৈ ওলাই আহ। ঠিক আছে ছাৰ, গৈ আছোঁ। ছাৰহঁত পালেহি বোলে, মই ওলাই দিছোঁ দেই। তুমি আহিব নালাগে এতিয়া, দৰ্জাখন লগাই দিয়া। itu bandar begitu gini sih sah. Hati. Oh. Kena. Oi. Ki aku tuh lihat deh. Dorsun. Oi. Bidur bhai. Oi, gain selabi dok. Gain selabi. Nam. Ki hobo na agত বহিলে? নাম বুলি কৈছো নহয়। একে জেগা লৈ যাম কিবা। লেভেল। লেভেল। নাম। বল। ঐ নাম ইয়াতে ৰাখিলি যে ঘৰটো অকণমান আগতে আছিল বল মেনেজাৰ ড্ৰয়িং ৰুমতে নমাই থওঁ এই বাটে বাটে বল 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 আহ তহঁতি নতুনটো বহুত শিকিবলৈ বাকী আছে আকৌ দেৰি নকৰ ঐ মোৰ দেখোন হাগিব লাগিছে ভয় খাইছো নাই খোৱা সঁচাকৈ হাগিব লাগিছে এই টিপটা এইডালৰ ভয় থাকিব লাগিছে
বন্ধু তোৰ ওচৰত অকণ আছিলে নহয় এক দি দেচোন চাওঁ বলিন তই ইয়াৰ অকণমান খাই দেচোন নিজে নিজে বন্ধ হৈ যাব অথনি ভাইদা দোকানত ঘুগুনি আৰু আলু চব খাইছিলোঁ লগতে ভোট জলকীয়া জোল অকণো তেনেহ'লে ৰিক্স নোলোৱাই ভাল তই মানুহটো অকণমানো চিৰিয়াছ নহয় মই কামটো ভাল হওক বুলি বহুতেই ভাত খাই আহিছোঁ আৰু ইডলিলে চাচোন বাৰু তহঁতি একেবাৰে ৰাতিপুৱা হ'লে যাবি আৰু ঐ দীপদা যা যা পটকৈ হাগি হাগি তই যা পলাবলগীয়া হ'ব পাৰে আমি অকণমান আগতে ৰৈ থাকিম যা ঐ উজ্জ্বল দা নিতু আহ ঐ আমাৰ হ'লে ফোন এটা কৰি দিম তই আহি যাবি এইবাৰ কিন্তু ডাইৰেক্ট একদম জপনা মুখৰ পৰা উঠাব লাগিব এই তহঁতি কি গছ দাঁতেৰে কামুৰি ছিঙিম বুলি ভাবিছ নেকি কেলা পাহৰিছিলোঁ দে 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 ভাত খালা খালো কিহেৰে খালা হাতেৰে ছোৱালী তীখৰ হেল্ল' তই কিবা তপস্যাত বহিল নি এই মিছ কল মাৰি আছে কি মিছ কল মাৰি আছে সোনকালে নকৰো কেলে কাম এটা ওলাই আহিছোঁ ৰ দেৰি কৰিলে এইখন হয়তো আহিছে কি হ'ল ওলালে নাই খাই দে খাই দে হ'ব জলদি খা দিয়া আহো এডাল এইফালে দিবা হয়তো ধৰ চাবি ধৰি দে মোনাটো মোক দে লাহে শব্দ নকৰিবি লাহেকে মোনাটো দে বলি না তই সোঁফালে শব্দ নকৰিবি ধৰ দীপ ডাক মেৰেক কৈছে ইয়াত মাল আছে আৰু গম পাবি নহয় তাত
যাওঁতে পোকৰ ফুটাটো চাই ল'বি অঁ মুখখন বান্ধি ল মাৰি ল যাচোন কৃষ্ণ ভাল অপৰাধ পিনে সন্তোষ নামে নাৰায়ণ যেনে আমি পঢ়িলো শৰণ অনুগতি নাইকে মৰণ অপৰাধ মোক ৰক্ষা কৰি চৰণ কৃষ্ণ ঐ কি চিন্তা কৰি আছো কা থাকো দীপ পৃথিৱীত চাগে ময়ে প্ৰথম পুলিচ যিয়ে চুৰ কৰিবলৈ আহিছে পিতু ভাই ঘৈণীয়েক সুখত ৰাখিবলৈ মন আছেনে ল'ৰা ছোৱালী জন্ম দিবলৈ মন আছে দৰমহা পোৱালে ৰবিনে আজি গোটেইখন জোনা অপূৰ্ব পূৰ্ণিমা আৰু পূৰ্ণিমা মোৰ প্ৰিয় বৰ চেনি কথা ক'ব জানে ন আপুনি এই তেনেকৈ নক'বা দেই সঁচাকৈ প্ৰিয় মোৰ পূৰ্ণিমা তাতে ফেঁচা এটাৰ কুৰুলি আছে ফেঁচাই কুৰুলিয়ালে ভাল জানো অঁ ফেঁচাই কুৰুলিয়ালে বোলে সোনকালে বিয়াখন হয় হয় জানো কেনেকৈ কুৰুলিয়াইছে ন আৰে সেইটো অমংগল হয় যাওক গৈ নহয় যা শুনিছনে ফেঁচা কোৱা শুনিছোঁ ফেঁচা এজনী মানুহৰ মূৰৰ পৰা এডালো চুলি নিয়ে নহয় সেই মানুহটো বোলে বেছি দিন জীয়াই নাথাকে ফেঁচাৰ হেনো যমৰজাৰ লগত ডাইৰেক্ট কানেকশ্যন আছে বিদুৰটো কেলে আনিছিলো বাৰু কেলা এই হবতে মাৰি ল
কুকুৰে মেকুৰীয়ে ফেঁচাই এই চব মানে ঐ তই ইমান চিন্তা কৰিব নালাগে কাট কাট গোটেই চিৰিয়াখানাখনে আহিলে কেলাজি উস্তাদি খালি ৰচোন মই অকণ পিছত কৰি আছো দেই ৰবা এসোপা টকা ঘটি আনি মাৰি দিম বাওঁ হাতে তোৰ মুখত তোৰ মূৰত চুলি যিমান আছে টকা মোৰ জেপত 3 লাখ টকা বাকী বাণ্ডল চুট কেছত SUVৰ গাড়ীত বজাম প্ৰণয়ৰ গান ফুল বেছত কিনি পেলাম সেই বিদুৰ ভাইটোক কিনি পেলাম সেই বিদুৰ ভাইটোক খুন্দি পেলাম সেই বিদুৰ ভাইটোক কিনি পেলাম সব গাড়ী মাটি খুব পাবি তই মজা আমি এক ৰাতে ৰজা কি হ'ল নে আলু লাগিব পিঁয়াজ লাগিব যা ভাগ এই ৰ এইফালে ওলা লকডাউনটো খুলিছে যেতিয়া গুৱাহাটীলৈ গৈ মাৰ দৰৱকেইটাকে লৈ আহোঁ কেতিয়া যাবি যাওঁ আৰু এইকেইদিনতে বাছ চাছবোৰ চলিছে যেতিয়া হেই ৰ হেল্ল' কাইলৈ গাড়ী আনিবলৈ গৈ আছো খাইছিলো জিকা ভুল কম মাংস বেছি জোল ইমান দিনে আছিলে জীৱনৰ বানান ভুল এতিয়া লাইফ কুল দামী ফুলৰ সাপৰ কুল গোটেই গাঁৱত কোনো নাই আমাৰ সমান পাৱাৰফুল এইবাৰ বিহু ফাংচন অকলেই পাতিম আৰু অসমৰ কণ্ঠশিল্পী চবকেই মাতিম আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে গাহৰি এটা কাটিম আৰু যেতিয়ালৈকে গান গাই তেতিয়ালৈকে নাচিম কিনি পেলাম সেই বিদুৰ ভাইটোক কিনি পেলাম সেই বিদুৰ ভাইটোক খুন্দি পেলাম সেই বিদুৰ ভাইটোক কিনি পেলাম সব গাড়ী মাটি খুব পাবি তই মজা আমি এক ৰাতে ৰজা এইটো আমাৰ মালে কেনেকুৱা হ'ব ভাল লাগিছে লৈ লওঁ
এইটো পুলে ল'ম মুখটোতো এইজনী চেমিজ পিন্ধা নাই দেখা নাই নি তই মোৰ এটা আইডিয়া আছে কি আজি পিছলে বেক কৰি থলাম চেম এই বলিন নো নো নে মাছলামি নো বলিন মাছলামি নো মাৰিলে আজি আমাক এই জলা শুন এইটো চাই কেনেকৈ গাইছিলে দাদা দৰৱ কেইটামান লাগিছিল চবৰে এটা এটা ফাইল দি দিয়ক ইয়াত চব দৰৱ পাই দেখিছ এটা চেনিটাৰী পেড দিয়ক পাই গ'লো বাৰু দেই টেনশ্যন নাই এতিয়া ড্ৰামছ অফ হেভেন ড্ৰামছ অফ হেভেন ছাৰ আৰু কিবা লাগিব আৰু কিবা খাবি নি কফি কফি তিনিটা কফি থেংক ইউ ধুনীয়া আৰু ইয়াত খানা এই ৰেলতহে আহে এৰা ৰেল আহিডাল দেখি ভাবিছোঁ ইয়াৰ জীৱনটো কিন্তু মজা আছে ইয়াত কিবা এটা নহয় কিবা এটা কৰি তই চলি থাকিব পাৰিবি গাড়ী দেখিছ অডি মাৰ্চিডিজ ভূ 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 জীৱন আমি মদৰ লগত চাকনাকি খাওঁ বুট খুব বেছি বেছি এটা জলকীয়া আৰু ইয়াত তন্দুৰী চিকেন আৰু এতিয়া এটা অৰ্ডাৰ দিছোঁ ড্ৰামছ অফ হেভেন স্বৰ্গৰ মুৰ্গী মাংস স্বৰ্গত দেৱতাহে থাকে এইডাল মনে মনে চল দা ইয়াত ইমান ডাঙৰকৈ কথা নকয় চাবি দি বলিন ইয়াত ফেচিলিটি যেনেকুৱা বাঁহডালো তেনেকুৱা আমাৰ তাততো কি হয় 20-30 হাজাৰ দৰমহা প্ৰমাণটা আৰামত চলি থাকিব পাৰে ইয়াত কিন্তু নোৱাৰে বস্তুৰ দাম দেখিছ 80 টকা কিলো বিলাহী 80 টকা আমাৰ তাত সেইবোৰ বিলাহীয়ে দলিয়া দলি খেলে কত বিলাহী তলত পৰি পৰি গেলি যায়গৈ পেলাই দিয়ে এটা অমিতাত 40 টকা এটা অমিতাত জীৱনত অমিতা কিনি পাইছিলি ওচৰত যদি এঘৰত তুৰি লোমালোমে লাগে গোটেই চুবুৰীটোৱে খায় হয় নাই আহিলে স্বৰ্গৰ মুৰ্গী মাংস ৰেলত আহিছে বাহ বৰ মাৰ্ভেলাছ কাৰবাৰ দেই ছাৰ ছাৰ্ভ কৰি দিম অঁ দিয়া ভণ্টি নুচুবা 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 তাত থৈ দিয়া তাত থৈ দিয়া যোৱা তুমি যোৱা 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 কি হ'ল উচলা কি হ'ল তাই অসুবিধা নোৱা গাইছোঁ কি তই কেনেকৈ গম পালি কালি দৰৱ আনিবলৈ যাওঁতে মই তাক দেখিছিলোঁ ফটফটীয়াকৈ মনত আছে এনেকুৱা এটা কিনিছিলে তোমাৰ ফাল্টু মানুহ কিনিছে মাংস ৰখ দে গা ধুব লাগিব মই গা ধুব লাগিব এতিয়া গা ধুব লাগিব মই এতিয়া ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ অপমান কৰিব লাগিম সি অকল তাইক অপমান কৰিছে বুলি ভাবিছ নি গোটেই নাই জাতিটোক অপমান কৰিছে গানো গৈ চন্দ্ৰগ্ৰহ পালেগে তই এতিয়াও সেই অল্ড ভাৰ্জন হৈ আছো বুলি কৈছো তই ভাবচোন সেই ছোৱালীজনী যদি আজি অসুবিধা হোৱাৰ কাৰণে কামলৈ আহিব নোৱাৰে তাই দিনটো দৰমহা কোনে দিব তাৰ ওপৰত সমস্ত পৰিয়ালৰ দায়িত্ব থাকিব পাৰে তই কি জানো চা উজ্জ্বল দা
পৰিষ্কাৰ পৰিচ্ছন্নতাহে আচল বস্তু সেইটো এই দীপদা বা তহঁতি বৰ ডাঙৰ মানুহ হ'লিও খুব ফূৰ্তি কৰিছ হয় নাই এই দীপদা তই আহিব লাগিছিল কি দামী দামী মদ খাইছো নহয় সৌ সিদিনালৈকে 300 টকীয়া মদ খাই থকাকেইটাই আজি 1000 টকীয়া মদ খাইছগৈ ইয়াকে কয় পৰিৱৰ্তন দীপদা ঘটিটো পইচা হ'ল বুলিয়ে মানুহে দেখুৱাই নুফুৰে নহয় আমাৰ কেইজনমান ছাৰে কিমান লাখ লাখ টকা মাৰে নেদেখুৱাই নহয় তেওঁলোকে কয় অলৱেজ মেইনটেইন ল' প্ৰফাইল তোৰ ওচৰত লাগিলে লাখ টকাই থাকক তই চলাব লাগিব চাইকেলে তাৰপিছত লাহেকৈ বাইক লাহেকৈ গাড়ী এখোপ এখোপকৈহে এনেকৈ চিধাই ফংকৈ ধনী হৈ গ'লে মানুহৰ চকুত নপৰিব বুলি ভাবিছ নি আন নেলাগে মেনেজাৰে সন্দেহ কৰিব আমাক মামা আহিলা ঐ বহুত দেৰি হৈ গ'ল গুৱাহাটীত একদম কাম ব্যস্ত টায়াৰ্ড ভাগৰুৱা হৈ আছোঁ বুজিছানে ভিন্দু ক'ত আছে ভিতৰত শুই আছে ভিতৰত এতিয়া নহয় আগতে ছাইডটো চাই আহোঁ ব'ল ব'ল যাওঁ ঠিক আছে বাৰু ইচ 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 আঠজোপা আঠ দুই 16 লাখ 16 লাখ এই আৰে তই চিন্তা নকৰিবি যি হ'ল আৰু উপায়টো নাই হ'ল আৰু মা ঢুকোৱা আগে আগে মোৰ জন্মদিনত এইখিনি ৰুই থৈ গৈছিল বাইদেউ শইকীয়া মোৰ বাইদেউ ইয়াৰ মাক বহুত দূৰদৰ্শী আছিলে বহুত এয়া গোটেই পুলি ৰুই থৈ গৈছিলে এইখন বাৰী চাচি বাৰী কিমান দূৰদৰ্শী আছিলে ভাবিছিলোঁ এইকেইটা টকাৰ মই ভাল বিজনেছ এটা ষ্টাৰ্ট কৰিম বিয়াখন পাতিম বিয়া তই টেনশ্যন নলবি ছোৱালী ক'ত আছে ক ছোৱালী মই তোৰ বিয়া পাতিম খালি ল' বাজেট আৰু হেমগেম নাই দেই হেমগেম নকৰিবি একদম বাজেট কম হ'ব আৰু আইটেম কি হ'ব শুন ভাত দালি ভাজি চালাড ব্ৰইলাৰ মাছ আৰু মুড়ি ঘণ্টা পনীৰটো হ'লে ভাল হয়নি কোন আলক পনীৰ খোৱাও তই ল' বাজেট বুলি কৈছো নহয় ল' বাজেট বাকী চোৰকেইটা ধৰা দায়িত্ব মোৰ চাওঁচোন কোন এইকেইটা বিদুৰ হয়